নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। এটা সুন্দৰ পৰিৱেশৰ মাজেৰে ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ। এই কেইটা চাওক, কি ধুনীয়াকৈ ৰেডিঅ' শুনিছে ঐ বেচেৰাহঁতে। ৰেডিঅ'ও আজিকালি মানুহৰ ঘৰত দেখিবলৈ নোহোৱা হ'ল। ৰেডিঅ' এটা নষ্টালজিয়াই হৈ পৰিল। মায়ে পিঠাগুড়ি চাউল টুকিলে, গতিকে ময়ো সোনকালে আজৰি হওঁ। আগতে প্ৰত্যেক ঘৰ মানুহৰ পৰাই ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা গৈছিলে, কিন্তু আজি এই যান্ত্ৰিকতাৰ যুগত ঢেঁকীও বিলুপ্তিৰ পথতেই। আই, আমাৰ দেহা কি ধুনীয়াকৈ বহি আছে দেখিছে? বৰ ভাল ছোৱালী আকৌ পায়। আমাৰো পিঠাগুড়ি খুন্দা হৈছে আৰু লাহে ধীৰে গৈ পিঠা ভজাত লাগিম আৰু। এই ফুলপাহ বাৰু দেখিছেনে? এই পাহ বাৰু কি ফুল? পটককৈ দেখিলোঁ, দেখি বোলো কি ফুল, তাৰপাছত সুধিলোঁ, বোলে কৈছে অৰ্কিড ফুল হেনো। নামটো শুনিছোঁ, কিন্তু আগে পিছে দেখা নাই। পিঠা বনাবলৈ আৰম্ভ কৰিয়ে দিলোঁ আৰু দেহাকো খুৱাই লৈছোঁ, নহ'লে বৰ আমনি কৰে। ইয়াত তিল পিঠা বনাই আছোঁ, বাকীবিলাক পিছে পৰে বনাম আৰু। মোৰ পিঠাকেইটা দেখি নাহাঁহিব আকৌ, ইমান ভালদৰে নাজানো পিছে বনাব, শিকিছোঁহে। এতিয়া ইমানেই ভাজিলোঁ, দেহা উঠিলে, গতিকে ৰাতিও কেইটামান ভাজিব লাগিব। আজিকালি প্ৰায়ে ছ'চিয়েল মিডিয়াত দেখোঁ বাচ্ছাবিলাকক সজাই পৰাই ধুনীয়াকৈ ফটো মাৰে। ময়ো ভাবিলোঁ আমাৰ দেহাকো সজাওঁ। তাই পিছে খুব ভাল পাইছে, ফূৰ্তিতে ক'ব নোৱাৰা হৈছে একেবাৰে। ফটোও মাৰিলোঁ, লগতে ৰিলছ কেইটামানো বনালোঁ। ভাল লাগে ন নিজৰ ছোৱালীজনীক এনেদৰে সজাই পৰাই। আমাৰ বাইদেউক দেখিছে নহয়, ৰৈয়ে নাথাকে, টিক টিককৈ ঘূৰি ফুৰে। লৰালৰিকৈ আজৰি হৈ ৰিহাৰ্চেললৈ বুলি ওলালোঁ। যিহেতু কালিলৈ মেডিয়া আহিব বোলে, ৰিহাৰ্চেলটো নকৰিলে নহ'ব ন, তাৰো কিছু অংশ দেখাম। এয়া আমাৰ ৰিহাৰ্চেলৰ কিছু অংশ। আমাৰ গাঁৱৰ বোৱাৰীখিনি সদায় একতা হৈয়ে থাকোঁ, সদায় মিলা প্ৰীতিৰে থাকোঁ। ইজনীয়ে সিজনীক নিজৰ বাই ভনীৰ দৰে ব্যৱহাৰ কৰোঁ, কাৰণ আমাৰ পাছত উঠি অহা যিখিনি নতুন প্ৰজন্ম, তেওঁলোকেও আমাক দেখিয়েইতো আগবাঢ়ি আহিব, নহয় জানো? অকণমান বহল হ'ব পাৰে, এইফালে জেগা আছে নহয়, অকণমান বহল হৈ দিয়ক। মানি অকণমান এইফালে আহা, এইফালে আহি দিয়া। ভাল জমনি হয় জানেনে? নাচি থাকোঁ, মাজত ধৰি পাহৰিও থাকোঁ। বেলিও ডুবিলে, গতিকে আমিও যাবৰ হ'ল। হাঁহি ফূৰ্তি মাজেৰে দিনটো পাৰ কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।